হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? ভালনে? মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া ৰাতিপুৱা শুই উঠিয়ে গা পা ধুই আজৰি হ'লোঁ, কাম বন কৰি আজৰি হৈছোঁ। আজি বিশ্বকৰ্মা পূজা, সেয়ে মোৰ তৰফৰ পৰা সকলোকে বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। কাপোৰ অকণমান আছিল, সৰুৱে ধুলে, তাই মেলি দিবলৈ গৈছে। আজি বিশ্বকৰ্মা অনুযায়ী আমিনো কি কৰোঁ, ক'ত যাওঁ, ক'তনো বিশ্বকৰ্মা পূজা পালন কৰোঁ, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চালে গম পাই থাকিব। বলকচোন এতিয়া মই অকণমান কামত লাগোঁ, আপোনালোকক দেখাম বাৰু মই বিশ্বকৰ্মা পূজাত ক'লৈ যাম, ক'ত থাকিম, আপোনালোকে ভিডিঅ'টো চাই থাকিলে গম পাই থাকিব। এয়া পূজাৰ বাবে ৰেডি হৈছোঁ, এযোৰে পিন্ধি লৈছোঁ আৰু এযোৰ পিন্ধিলে কমফৰ্টেবল লাগে, নহ'লে বহুত গৰম লাগে যে, সেয়ে এযোৰে পিন্ধি লৈছোঁ। মই য'ৰ ৰুমত থাকোঁ, মালিকহঁতে বিশ্বকৰ্মা পূজা ঘৰতে পাতিছে, এয়া চোতালত পাতি আছে। ভাবিছোঁ তাতে অকণমান ফল মূল দিওঁ, কি আকৌ অকলে পূজাটো যিহেতু পাতি আছে, আমি আৰু ঘৰত শৰাই দিয়া নাই, এনে অকণমান চাকি তাকি দিছোঁ বাৰু শৰাই, কিন্তু ইয়াত ভাবিছোঁ এতিয়া ফল মূলখিনি তাতে দি দিওঁ। আপোনালোকক দেখাই আছোঁ বহুত পূজা চলি আছে, আহকচোন বলক। দাদা ইসে পত্রা শ্রী দিদেন দেব সর্বণ নামং বিষ্ণুর স্বরূপনাম বিভ্রম আঠটামান বাজিলে, দুপৰীয়া পূজা হৈ গ'ল। এতিয়া প্ৰসাদ বিতৰণ হ'ব, তাৰপিছত আমি একেলগে বহি ভোগ গ্ৰহণ কৰিম। আপোনালোকক দেখাম ৰ'ব, মাজে মাজে ভিডিঅ' ক্লিপ ল'ম বুলি ভাবিছিলোঁ, কিন্তু ব্যস্ত হৈ গ'লোঁ, লোৱাই নহ'ল। যিখিনি পাৰিছোঁ লৈছোঁ, আৰু আপোনালোকে মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই যাই থাককচোন। মানাই গাটো ভালে পোৱা নাই, তাই ৰুমৰ ভিতৰতে মাহীয়েকৰ লগত সোমাই আছিল, এতিয়া ওলাই আহিছে অকণমান, তাইক কোলাত লৈছোঁ। এয়া আমি গোটেইকেইটাই বাৰাণ্ডাতে বহি আছিলোঁ, তাকে আপোনালোককো দেখাই দিলোঁ। মোটামুটি পূজা শেষ হ'বৰ হৈছে, এয়া পূজাৰ লাষ্ট পৰ্বটো চলি আছিলে আৰু মানাই যিহেতু ডিষ্টাৰ্ব কৰি আছে, মই আপোনালোকক পূজাখন গোটাই দেখাব নোৱাৰিলোঁ, যিখিনি পাৰিছোঁ দেখাইছোঁ আৰু, কাৰণ মানাই অসুখ হৈ থকাৰ বাবে বহুত ডিষ্টাৰ্ব কৰি আছে। মাহীয়েকে তাইক ৰাখি আছে, তথাপি আৰু মই মাজে মাজে চাব লগা হৈছে, সেয়ে আপোনালোকক যিখিনি পাৰিছোঁ এইখিনিয়ে আপোনালোকৰ বাবে ভিডিঅ' কৰিছোঁ, আপোনালোকে চাই যাই থাকক ভিডিঅ'টো। পূজাখিনি কৰা ঠাইখনো আপোনালোকক দেখাই দিলোঁ। বিল্ডিংটোত থকা সকলোৱে লাগি ভাগি পূজাখনত সহায় কৰি দিলে, সেয়ে পূজাখন সোনকালে সমাপ্ত হৈ গ'ল। মানাই বহুত সময় ধৰি মোৰ কোলাতে বহি আছিল, এতিয়া তাই অকণমান খেলিবলৈ মন কৰিলে, সেয়ে তাইক অকণমান খেলিবলৈ দিছোঁ। এয়া জঁপিয়াই আছে, কাৰণ তাইৰ দেহাটো খুব বেয়া যে, সেয়ে তাই নামিবই মন নকৰে। মই কোৱাতে অকণমান নামি গ'ল, এয়া দেখিছে নহয়, আকৌ উঠি আহিছে, মনে নকৰে নামিবলৈ। এতিয়া আকৌ উঠি আহি কোলাতে উঠিব। পূজাৰ প্ৰসাদ চসাদ খালোঁ আমি, তাৰপিছত এয়া পূজাৰ ভোগ দিলে, এয়া সকলোৱে খাব ধৰিছে, আমিও খাম আৰু মানাকো খুৱাম। আমাৰ আজি বিশ্বকৰ্মা পূজাখন আমি এনেকৈয়ে গোটেইকেইজনীয়ে মিলি ৰুমতে পালন কৰিলোঁ। এয়া আমিও খাবলৈ নামি আহিছোঁ, মই অকণমান ওপৰলৈ গৈছিলোঁ, সৰু কিবা ওপৰত কাপোৰ আনিবলৈ গৈছিলে, মানাও যোৱা হৈছিলে, তাইক লৈ গৈছিলোঁ। মানাৰ টোপনি লাগিছে, ইয়া মানাক লৈ অকণমান বাহিৰলৈ ওলাই আহিছোঁ, ভাগৰে লাগিছে, দেখিছেনে? এয়া পূজাখন ভালকৈ দেখাব নোৱাৰিলোঁ, যি পাৰিছোঁ আৰু দেখাইছোঁ। আপোনালোকে চাই কেনেকুৱা পালে জনাবচোন। মানা কি কৰি আছে? মানা দিগদাৰ কৰি আছে, তাই ফুৰিব আহে, অকণমান ফুৰাবলৈ আহিছোঁ। এয়া তো আমাৰ ৰুম, তো আমাৰ ৰুম, দেখিছে নহয় গেটখন, তাতে আমাৰ ৰুম। মানা দিনত পূজা হোৱাতে দেৰিয়ে হ'ল, প্ৰায় ভাত পানী খোৱাতে 4টামান বাজিলে, তাৰপিছত অকণমান জিৰণি ল'লোঁ। এতিয়া ৰাতি 7টামান বাজিছে, উঠিছোঁ, মানায়ো খেলি আছে, আপোনালোকক দেখাই আছোঁ ৰ'ব। মানা এয়া মানাই চাহ বনাই আছে, আপোনালোকে খাব আহিব মানাৰ চাহ। এয়া কি কৰিছা মা?
কাক কাক দিবা মি আৰু মাক দিবা পাপাক নেদ কিয় বাবা এতিয়া ৰাতি 11টামান বাজিলে ৰাতিৰ ভাত পানী খাই আজৰি হ'লোঁ এয়া মানাও শুইছে এয়া মানাকো খুৱাই দিলোঁ ভাবিছোঁ ভিডিঅ'টো সামৰণি মাৰা নাই সেয়ে ভিডিঅ'টো সামৰণি মাৰি দিওঁ যদিহে আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাই আছে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো দবাই থ'ব যাতে আহিবলগীয়া সকলো ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে পাই যায় আজিলৈ আহিছোঁ বাই বাই